গভীৰ পানী সাঁতোৰা মাছ ধৰা আৰু নাও চলনা নিষেধ। আমি একচুৱেলি মাছ ধৰিবলৈ আহিছোঁ। ইয়াতে বোলে বহুত ডাঙৰ ডাঙৰ ৰৌ মাছ পায়, ভাটৌ মাছ পায়। কিনিম বুলি স্বাগতম গাইজ মোৰ নতুন চেনেললৈ। মানে বহুত দিন ধৰি ভিডিঅ' দিয়া নাই, মানে ব্লগ বনোৱা নাই। মোৰ সৰুকালৰ বন্ধু প্ৰণয় আৰু মই বৰ্তমান গৈ আছোঁ মানে এটা বিশেষ জেগাত। প্ৰথমতে আছিল প্লেনটো বেলেগ, এতিয়া মানে হৈ গ'ল বেলেগ। বৰ্তমান আমি আহি পালোঁ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চকচকা নামৰ এটা গাঁৱত, য'ত NTPCৰ ৱাটাৰ ৰিজাৰ্ভ অৱস্থিত। এইটোৱে সেইটো ৰাস্তা য'ত মানে একদম সৰগত যাই পোৱা যায়। প্লেনটা আছিল মানে বেলেগত যোৱা, কিন্তু বহুত দিন ধৰি বতৰ বেয়া, বৰষুণ দি আছিল। সেইটোকে অলপ চেঞ্জ কৰিলোঁ। এটা ধুনীয়া জেগা, যিটো মানে কোকৰাঝাৰত অৱস্থিত বিশাল পুখুৰী। তাতে বৰ্তমান আমি আহিছোঁ, মিষ্টাৰ পিকেৰাজ আৰু মই। পিকেৰাজ মানে ইয়াৰ নাম প্ৰণয়, সৰুকালৰে বন্ধু। মই যেনেকৈ মানে ঘৰত গালি খাই আহিলোঁ মাৰ, ইও গালি খাই আহিল। মানে এতিয়াও সৰু হৈয়ে থকা নিচিনা ভাবে। ক'ত জৰে তহঁতে মাইৰি পুখুৰী আছে, কি আছে? গাড়ী সোমালে ভাল আছিল না? গাড়ী সোমালেতো ঘূৰিয়াকৈ ঘূৰিব পাৰিলোঁ নহয়, কিন্তু ইটো জেগা বেৰিয়াতো ঘূৰা নাযাব, দেহৰ অৱস্থা কাঢ়ি লৈ যাব একবাৰে। গভীৰ পানী সাঁতোৰা মাছ ধৰা আৰু নাও চলনা নিষেধ। আমি একচুৱেলি মাছ ধৰিবলৈ আহিছোঁ। ইয়াতে বোলে বহুত ডাঙৰ ডাঙৰ ৰৌ মাছ পায়, ভাটৌ মাছ পায়। কিনিম বুলি ভাবিছিলোঁ পিকে আৰু মই। ৰাস্তাৰ মাজত বিশাল গভীৰ এটা পুখুৰী, আৰু এইফালে আমি দুয়ো ৰ'দত উত্তপ্ত গৰমত, এইফালে আপা আপি মানে পেৰিং পেৰি চলি আছে পাইপত বহি। এই পাইপবিলাকে হ'ল মানে বহা ঠাই, আৰু এইবিলাক হৈছে কি ক'ব আৰু নিব্বি। ইয়াতে বহি প্ৰেম কৰে, মানে ৰোমান্টিক চিট হয়, যিবিলাক আমি প্ৰত্যক্ষ কৰিব নোৱাৰোঁ। থাম্বনেইল বনাব লাগিব না, থাম্বনেইল এতিয়া বনাব লাগিব না। ইয়াতে আহি ভালেই লাগিল আৰু খুবেই ধুনীয়া ঠাই হয়। আপোনালোকে যদি ইয়াত আহিব খোজে তেনেহ'লে গুগল মেপত যাই NTPC ৱাটাৰ ৰিজাৰ্ভ চাৰ্চ কৰিলে আমি বৰ্তমান আহি পালোঁ NTPCৰ সন্মুখত। আৰু পিকেক বোলে লাগিছে পেচাব। যা না মুঠে তোর মুঠে কর নি দেখাং তো কয় লিটার মুঠিছে তে কর না বাল যাম তেৰিকা। তো কেছটো হৈছে নগেন, মানে আমি যাবলৈ ওলাইছোঁ কাকৰিঘোলাৰ যিটো কমলা বাগান নামৰ এটা জেগা। কোকৰাঝাৰৰ হয়তো বহুতেই নাজানে, বহুত ধুনীয়া জেগা। তাতে যাম বুলি ভাবিছিলোঁ, কিন্তু বাৰিষাৰ দিন ন, পূৰা বোকা হৈ আছে ৰাস্তাবিলাক, সেইকাৰণে যাব পৰা নাই। গতিকে আমি আহিলোঁ যিটো মানে NTPC ডাঙৰ পুখুৰী, তাতে আহিলোঁ। পিকে আৰু মই মোটা হৈছে। পিকেৰ মানে এইফালে পূৰা লগ বন্ধু বেছি, সেইকাৰণে মানে এইফালে পূৰা আহি থাকে, হয় না নহয়? হয় হা। তো ভিডিঅ'টো এইখিনিয়ে আৰু বিশেষ একো নাই। পিকে বোলে মানে ইয়াৰ কিবা বেমাৰ আছে, ই মানে বেজি দিব, তাৰ কাৰণে মোক মাতিছে। মানে বেজি দিলে মানে পকৰত বেজি দিব তো টপিলাত, ই মানে সহ্য কৰিব নোৱাৰিব, সেইকাৰণে মোক মাতিছে। হয় না নহয় কত? হয় কান্দিব। তো ভিডিঅ'টো এইখিনিতে। যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। মানে আজি ভিডিঅ'টো বেলেগ বনাব খুজিলোঁ, কিন্তু নহ'লে আমাৰ মানে পৰিস্থিতিয়ে চাথ নিদিলে আমাক। গতিকে এইখিনিয়ে পাই আজিলৈকে। পিছত আকৌ লগ পাম নতুন ব্লগত।